Hi friends, welcome back to my channel. আপোনালোকৰ খবৰ নিশ্চয় ভাল, মোৰো ভাল। আজি এটা মাংসৰ ৰেচিপি লৈ আহিছো। মই ঘৰত কেনেকৈ মাংস বনাওঁ আপোনালোকলৈ শ্বেয়াৰ কৰিব ওলাইছো। এই গৰম তেলত মাংসখিনি ভাজি আছো আৰু কেনেকৈ বনাওঁ আপোনালোকে চাই থাকিব। এয়া মাংসখিনি হাফ ফ্ৰাই হ'ল, তাত একোই দিয়া নাই, জাষ্ট অকণমান তেল দিছোঁ আৰু অকণমান নিমখ দি ভাজি আছোঁ। ভাজি পিনে মই এইখিনি মাংস কাঢ়ি থৈ দিম এঠাইত, আপোনালোকে চাই থাকক। এয়া মই মাংসখিনি কাঢ়ি থৈছোঁ বাতি এটা। এতিয়া ভজা মাংসৰ তেলখিনিতে মই পিঁয়াজ দি দিলোঁ। পিঁয়াজখিনি অলপ ৰঙচুৱাকৈ ভাজি ল'ব লাগিব। ইয়াত আদা, নহৰু, জিৰা, ধনিয়া, শুকান জলকীয়া, ইলাইচি, দালচিনি সকলোবোৰ একেলগে খুন্দি লৈছোঁ খুন্দনা। খুন্দি লোৱা মছলাখিনি মই পিঁয়াজৰ লগত দি দিলোঁ। অকণমান লাৰি দিম, অকণমান ভজা হোৱালৈকে লাৰি থাকিব লাগিব। মছলাৰ সৈতে আলুখিনিও ভাজি লৈছোঁ। অকণমান পানী দি দিছোঁ যাতে মছলাখিনি জ্বলি নাযায়। অকণমান নিমখ দি লৈছোঁ, হালধি অকণমান দি লৈছোঁ। এতিয়া মছলা আৰু আলুখিনি অকণমান ঢাকনি দি থলোঁ, 2 মিনিটৰ কাৰণে ঢাকনি দি থলোঁ। এতিয়া মছলা আৰু আলুখিনি ভজা হোৱাৰ পাছত ভজা মাংসখিনি মই ইয়াত দি দিছোঁ। অকণমান লৰাই দিছোঁ। এতিয়া মাংসখিনি কালাৰটো চাব পাৰে আপোনালোকে, ক'লা হৈ গৈছে। ছাগলী মাংসৰ ক'লা হ'লেই সোৱাদটো বাঢ়ে। কয় আৰু মানুহে ক'লা ৰং হ'লে ছাগলী মাংসৰ সোৱাদটো বাঢ়ে বুলি। এতিয়া মাংসখিনি ভজা হৈছে, এতিয়া মই গৰম পানী দি দিওঁ। পানী বেছিকৈ দিলেও মানে পনীয়াকৈ খাম আজি বুলি ভাবিছোঁ। পানীখিনি দি উতল আহিলে মাংসখিনি সিজিলে মোৰ মাংস ৰেডি হৈ যাব। মাংসখিনি উতলিব ধৰিছে আৰু 10 মিনিটমান পিছত মোৰ মাংস ৰেডি হ'ব। আলুখিনি সিজিছে, মাংসখিনি প্ৰায় ৰেডিয়ে। এয়া মোৰ মাংসৰ আঞ্জা ৰেডি। আপোনালোকেও এনেদৰে বনাই চাবচোন, কেনেকুৱা হয় মোক জনাব। আজিলৈ আহিছোঁ, আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে বা নতুন কথাৰ সৈতে আকৌ লগ পাম।